প্রিয় রক্তপ্রাণ রাইজ, ৰাস মহোৎসৱৰ উপলক্ষে এই পবিত্ৰ ক্ষণত প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে ঈশ্বৰীয় স্নেহ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকে ইমান দিনে মাটিৰে তৈয়াৰ কৰা অনুষ্ঠান পূজা, ৰাস পূজা দেখি আহিছে। আজি আপোনালোকক আমি জনাবলৈ পাই অতি সুখী হৈছোঁ। এই মঞ্চত আজি আপোনালোকে চৈতন্য ৰূপত মানৱ প্ৰতিমাৰে সুসজ্জিত ৰাধা কৃষ্ণৰ লগতে গোপীসকলক ওচৰৰ পৰা দৰ্শন কৰিবলৈ পাব। সময় বহুত কম হয়, সেইকাৰণে বেছি মই বহলীয়া নকৰোঁ। আমাৰ নিমন্ত্ৰিত অতিথি আছে, তেওঁলোকে আপোনালোকক মাজে মাজে আধ্যাত্মিক ৰহস্যৰ বিষয়ে, ৰাসৰ আধ্যাত্মিক ৰহস্যৰ বিষয়ে বুজাই যাব। সেয়েহে পলম নকৰি মই শেষত এই ৰাস কমিটিৰ প্ৰত্যেকজন কৰ্মকৰ্তাক প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা ঈশ্বৰীয় স্নেহ আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তেখেতলোকে আমাক এই মঞ্চ দি ইমানখিনি মৰম দিয়াৰ বাবে, সহায় সহযোগ কৰাৰ বাবে আমি তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ। আমি ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা ৰাস কমিটিৰ প্ৰত্যেকজন কৰ্মকৰ্তাক বহুত বহুত কোটি কোটি ধন্যবাদ 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 জ্ঞাপন কৰি আমাৰ কাৰ্যসূচী আৰম্ভ কৰিব ওলাইছোঁ। তাৰ আগমুহূৰ্তত আমি নিমন্ত্ৰণ কৰি অহা অতিথি ডক্টৰ অৰুণ শৰ্মা ডাঙৰীয়া দেৱক মই এই ৰাসৰ দুআষাৰ আধ্যাত্মিক ৰহস্যৰ বিষয়ে ক'বলৈ মাইক আগবঢ়ালোঁ। ওম শান্তি, ধন্যবাদ। প্ৰায়বিলাক ঠাইতেই মৃন্ময় মূৰ্তিৰ দ্বাৰা ৰাস প্ৰদৰ্শিত হয়। ৰাসৰ বিভিন্ন চিন, বিভিন্ন ধৰণৰ ধৰ্মীয় চিনাৰীবিলাক তাত প্ৰদৰ্শিত কৰা হয়, মানুহক ভক্তিৰ প্ৰতি আকৰ্ষিত কৰা হয়। এতিয়া জীৱন্ত মানৱৰ দ্বাৰা যেতিয়া ৰাসত প্ৰকৃতাৰ্থে বৃন্দাবনত শ্ৰীকৃষ্ণৰ গোপীসকলৰ লগত কেনেকৈ ৰাস উদযাপন কৰিছিল তাৰ এক সাম্যক আভাস আপোনালোকৰ আগত দাঙি ধৰিবৰ কাৰণে আমাৰ ঈশ্বৰীয় বিশ্ববিদ্যালয়ে প্ৰয়াস কৰিছে। আপোনালোক সকলোৱে জানে মাজুলীত এই জীৱন্ত ৰাসৰ বাবে এক বিখ্যাত এটা পৰম্পৰা আছে। গতিকে আমাৰ এই ভক্তসকলক ভগৱানৰ তেনেই ওচৰলৈ চপাই নিয়াৰ যিটো কাৰ্যসূচী, সেইটোৱে হৈছে ৰাস। শক্তি পাইছে ৰাজ্য এই মুহূৰ্তত ৰাজ্যখন প্ৰয়োগ কৰি এনেদৰে একেবাৰে স্থিৰ হৈ প্ৰতিমাৰ দৰে প্ৰতিমাৰ দৰে একভাৱে স্থিৰ হৈ আছে কেৱল ৰাজ্য মেডিটেশ্যনৰ সহযোগত।
পৰমাত্মাৰ লগত যোগযুক্ত হলে এনেকৈ একাগ্ৰ চিত্তেৰে স্থিৰভাৱে অটল হৈ থাকিব পাৰি।
আজি যিটো হ'ল ব্ৰহ্মকুমাৰীৰ ফালৰ পৰা তেনেকুৱা জাগাই জাগাই যদি আমি এনেকুৱাকৈ মানুহক মেছেজটো দি যাব পাৰোঁ আচল ৰাসৰ অৰ্থ কি, তেতিয়াহ'লে মানুহবিলাকে সহজে কিছুমান নুবুজা কথা বুজাত সুবিধা হ'ব আৰু আমি আমাৰ বিভিন্ন কথাত আমাৰ যিখিনি জ্ঞানৰ অভাৱ আছে আমাৰ সেই জ্ঞানৰ পোহৰলৈ আমি আহিব পাৰিম। বাবাৰ পৰম পিতা পৰমাত্মাৰ জ্ঞান পোৱাৰ পিছত মই মোৰ জীৱনটো খুব শান্তভাৱে অতিবাহিত কৰিব পাৰিছোঁ। মই ইয়াৰ পৰা সকলোকে এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰোঁ, নিৰাকাৰ পৰম পিতা পৰমাত্মাৰ আচল পৰিচয়ৰ বাবে ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় আহি ইয়াৰ পৰা জ্ঞানটো লৈ নিজৰ জীৱন ধন্য কৰিব পাৰে, তাৰ বাবে মই সকলোকে আহ্বান জনাইছোঁ। আমি উত্তৰ গুৱাহাটী বাৰোৱাৰী ৰাস পূজা ৰুদ্ৰেশ্বৰ কমিটিৰ ফালৰ পৰা আমি আজি নিমন্ত্ৰণ কৰি অনা প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিদ্যালয় উত্তৰ গুৱাহাটী শাখাৰ সকলো কৰ্মীবৃন্দকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এওঁলোকে আজি আহি আমাৰ ইয়াতে যি মানৱ ৰাস উদযাপন কৰিলে তাৰ কাৰণে আমি নথৈ আনন্দিত। আগতেও আমি এওঁলোকক আমাৰ ইয়াতে মঞ্চত নিমন্ত্ৰণ কৰি আনিছিলোঁ আৰু ভৱিষ্যতেও আশা থাকিলে এওঁলোকক আমি নিমন্ত্ৰণ কৰি আনিম বুলি আশা ৰাখিছোঁ। আৰু এওঁলোকৰ আমাৰ ইয়াতে বিশেষকৈ মৃন্ময় মূৰ্তিৰ প্ৰতিষ্ঠা কৰা হয়, কিন্তু মৃন্ময় মূৰ্তিৰ লগে লগে এতিয়া আমাৰ সমাজত ৰাইজৰ মাজত মানৱ ৰাসৰ এটা আদৰ বাঢ়িছে। সেই অনুযায়ী আমি তেওঁলোকৰ অনুষ্ঠানটি আমি সকলো ৰাইজে উপভোগ কৰিছে, তাৰ কাৰণে আমি তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰাইছোঁ আমাৰ উত্তৰ গুৱাহাটী বাৰোৱাৰী ৰাস পূজা কমিটিৰ ফালৰ পৰা। আপোনালোকে জানে যে আজি আমাৰ এই উত্তৰ গুৱাহাটী বাৰোৱাৰী ৰাস পূজাত আমি 15 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু 15 তাৰিখৰ পৰা আমাৰ 21 তাৰিখলৈকে আজি উত্তৰ গুৱাহাটী ৰাস পূজা আমাৰ আৰম্ভ হ'ব। এই ৰাস উপলক্ষে আমাৰ ইয়াত প্ৰজাপতি ব্ৰহ্ম ঈশ্বৰীয় বিদ্যালয়ৰ প্ৰত্যেক বছৰে আমাৰ ইয়াত একোটা প্ৰগ্ৰেম অনুষ্ঠিত কৰে, জীৱন্ত মানৱ ৰাস। আৰু এই জীৱন্ত মানৱ ৰাসত তেওঁলোকে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লয় আৰু আমি উত্তৰ গুৱাহাটী বাৰোৱাৰী ৰাস পূজাৰ তৰফৰ পৰা তেখেতসকলক আমি ধন্যবাদ দিছোঁ যে তেখেতসকলে যি এই অনুষ্ঠান আমাৰ ইয়াত প্ৰতিষ্ঠিত কৰে সকলো ৰাইজে এই অনুষ্ঠান উপভোগ কৰে। গতিকে আমাৰ ৰাস পূজা কমিটিৰ তৰফৰ পৰা আমি তেওঁলোকক ধন্যবাদ দিছোঁ। আমি ইয়াত উত্তৰ গুৱাহাটী এই ৰাসখন আমাৰ 1941 চনত প্ৰতিষ্ঠিত হৈছিল। আজি আমাৰ 83তম ৰাস আৰু নামনি অসমৰ এইখনেই ৰাস। ইয়াত বিভিন্ন ধৰণৰ প্ৰতিমূৰ্তি থাকে আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী ইয়াত থাকে। গতিকে আজি আমাৰ এই চতুৰ্থ দিনা আমাৰ প্ৰজাপতি ব্ৰহ্মৰ এই অনুষ্ঠানটো ৰাইজে চাই খুব ভাল পাইছে আৰু উপভোগ কৰিছে। আমি তেখেতসকলক আমাৰ ৰাস কমিটিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ। আজি প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উত্তৰ গুৱাহাটী সেৱা কেন্দ্ৰৰ উদ্যোগত ইয়াৰ উত্তৰ গুৱাহাটীৰ স্থানীয় ৰাস মণ্ডপত বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। বাৰে বৰণীয়া কাৰ্যসূচীৰে মানৱ প্ৰতিমাৰে জীৱন্ত ৰাসৰ আজি যি উৎসৱ ইয়াত উদযাপিত হ'ল, তাত হাজাৰ হাজাৰ লোকৰ সমাৱেশে গোটেই উৎসৱ প্ৰক্ৰিয়াটোক আনন্দদায়ক কৰি তোলে আৰু প্ৰজাপিতা ব্ৰহ্মকুমাৰীৰ উদ্যোগত ৰাসৰ আধ্যাত্মিক তাৎপৰ্য ইয়াত ব্যাখ্যা হয় আৰু সকলোৱে উপকৃত হয় বুলি আমি আশা কৰিছোঁ। ইয়াৰ ৰাস কমিটিৰ সকলো কৰ্মকৰ্তাৰ পৰা সম্পূৰ্ণৰূপে সহযোগ আমি লাভ কৰিছোঁ আৰু ইয়াৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিয়ে আজিৰ এই কাৰ্যসূচীসমূহক সাফল্যমণ্ডিত কৰা বুলি অনুভৱ কৰিছোঁ। ধন্যবাদ।